নমস্কাৰ বন্ধুসকল, মই ইয়াৰ আহমেদ আৰু আপোনালোকে চাই আছে ইয়াৰ আহমেদ সাৰ্ভিস পইণ্ট ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ মেইন টপিক হ'ল কোনটো ৱাইফাই আমাৰ বাবে লাগতিয়াল আৰু কোনটো ৱাইফাই আমি ব্যৱহাৰ কৰিলে আমাৰ মোবাইল হেক কৰি লৈ যাব পাৰে হেকাৰে, মানে আমাৰ যিবিলাক পাৰ্চনেল ডাটা সেইবোৰ হেকাৰে লৈ যাব পাৰে। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি লাগতিয়াল, অতি গুৰুত্বপূৰ্ণ বুলি আপোনালোকে ভাবিব, কাৰণ আমি দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰোঁ ৱাইফাই ফ্ৰী। আকৌ যেতিয়া আমি ফ্ৰী পাওঁ আমাৰ ক'ব নাই। গতিকে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি জানো কোনটো ৱাইফাই আমাৰ বাবে লাগতিয়াল আৰু কোনটো ৱাইফাই আমি ব্যৱহাৰ কৰিলে আমাৰ কোনো ক্ষতি নহয়, আমাৰ মোবাইল হেক নহয়, আমাৰ মোবাইলৰ পৰা কোনো ডাটা চুৰি। তো বন্ধুসকল, দৈনন্দিন জীৱনত আমি পাব্লিক স্থান যেনেকৈ বাছ ষ্টপ, ৰেলৱে ষ্টেচন, লগতে এয়াৰপৰ্ট, বহুত পাব্লিক স্থানত আমি যাওঁ। সেইসমূহ স্থানত যোৱাৰ লগে লগে আমি যেতিয়া আমাৰ মোবাইলৰ ৱাইফাই অন কৰোঁ, আমাৰ লেপটপৰ ৱাইফাই চিগনেল অন কৰোঁ, সেই সময়ত আমি বহুতো ধৰণৰ আনন'ন ৱাইফাই আমি চাবলৈ পাওঁ। কিন্তু আমি কি কৰোঁ, সেই ৱাইফাইসমূহত এটা এটাকৈ ক্লিক কৰি দিওঁ। মানে যিটোত চাওঁ আমি ৱাইফাই চলি আছে, মানে নেট ব্ৰাউজিং চলি আছে, আমি নিশ্চিন্ত মনে ভাবোঁ যে ফ্ৰী পাইছোঁ ভাই, কিয় মজা নলওঁ। মানে আমি ডাউনলোড কৰিব লওঁ, কিবা ব্ৰাউজিং কৰিব লওঁ, যিমান পাৰোঁ ফ্ৰী বুলি পাই বিন্দাছ কৰোঁ। কিন্তু এইটো এটা ডাঙৰ ভুল আপোনাৰ বাবে, কাৰণ এনেকৈ কিছুমান কি হয়, কোনোবা হেকাৰে ৱাইফাইৰ মাধ্যমেৰে ৱাইফাই এনেকৈ অ'পেন কৰি থয় আৰু সেই ৱাইফাইৰ মাধ্যমেৰে আপুনি যেতিয়া সেই হেকাৰৰ ৱাইফাইটো আপুনি চিলেক্ট কৰিব আৰু আপোনাৰ মোবাইলৰ পৰা ব্ৰাউজিং কৰিব, আপুনি কি ব্ৰাউজিং কৰি আছে সকলো গুচি যাব সেই হেকাৰৰ ওচৰত, মানে হেকাৰৰ ছাৰ্ভাৰত। গতিকে আপোনালোকে এনে কাম নকৰিব। কিন্তু এতিয়া আপোনাক কওঁ যে আপুনি কোনবোৰ ব্যৱহাৰ কৰিব, সেইটোতো আপুনি সঠিক নোৱাৰিব। কাৰণ চাওক, এতিয়া ধৰি লওক এটা ৱাইফাইৰ নেম কিবা এটা দিছে, হেকাৰৰ ছেইম নেম দিছে, তাৰ পৰা আপুনি বাচিবলৈ কেনেকৈ কি কৰিব, তাৰ পৰা বাচিবলৈ আপুনি ব্যৱহাৰ কৰিব লাগিব VPN। মানে VPN মানে কি আপুনি ভাবি আছে নিশ্চয়। VPN মানে হ'ল ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক। এইটোৰ মাধ্যমেৰে কি হ'ব, হেকাৰ আৰু আপোনাৰ মাজত ডাঙৰ এটা দেৱালৰ সৃষ্টি হ'ব। মানে আপুনি দেৱালৰ ইফালে আপুনি নেট চলাব, হেকাৰৰ নেটেৰে, মানে হেকাৰৰ ৱাইফাইৰে আপুনি ইয়াত ব্ৰাউজিং কৰিব, কিন্তু হেকাৰে আপোনাৰ ডাটা একো কৰিব নোৱাৰে। কাৰণ VPNত আপোনাৰ যিটো IP এড্ৰেছ, মানে মোৰ যিটো IP এড্ৰেছ এইটো সম্পূৰ্ণ চেঞ্জ কৰি দিয়ে। গতিকে হেকাৰৰ জানিব লাগিব আপোনাৰ IP এড্ৰেছ হেক কৰিবৰ কাৰণে। নিশ্চয় হেক কৰিবৰ কাৰণে IP এড্ৰেছ যেতিয়া শুদ্ধ নাপাব, তেনেহ'লে ই হেক কৰিব ক'ৰ পৰা, নহয় জানো? গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে এইটো প্ৰব্লেম। এতিয়া কথা হ'ল যে আমি যে পাব্লিক স্থানত যাওঁ, সেই সময়ত অৰিজিনেল যিবিলাক হেৰি থাকে, ৱাইফাই থাকে, সেইবোৰ আমি ব্যৱহাৰ কৰিব লাগেনে? নিশ্চয় সেইবিলাক যিবিলাক আপোনালোকে জানে ভেৰিফাই কৰা থাকে। কিছুমান ৱাইফাই সম্পূৰ্ণ অফিচত হওক, হোটেলত হওক কিছুমান থাকে, সেইসমূহ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নিশ্চিন্ত মনে। কাৰণ সেই সময়ত অলৰেডি তেওঁলোকৰ ৰাউটাৰত VPN লগোৱা আছে, এনেকৈ চিকিউৰ আছে যে কোনো হেকাৰে, কোনো বাহিৰা শক্তিয়ে আপোনাৰ ডাটা নিনিয়ে, মানে কোনো মানুহৰ ক্ষতি নহয়, সেইটো এনি টাইম চিন্তা কৰে সেইসকলে, যিসকলে ফ্ৰী ৱাইফাই প্ৰদান কৰে অৰিজিনেলি সেইসকলে। গতিকে আপোনালোকে বিৰত থাকক যিকোনো ৱাইফাইৰ পৰা কানেক্ট কৰাৰ পৰা। আৰু বন্ধুসকল, জানেই বৰ্তমান সময়ত কিমান কণ্ডিশ্যন বেয়া চলি আছে। গতিকে আপোনাৰ নিজৰ ছিষ্টেম নিজে সুৰক্ষিত ৰাখক। গতিকে এই ৱাইফাই এতিয়া আপুনি এটা টেনশ্যনত পৰিছে এইটো ভিডিঅ'ৰ পৰা যে মই এতিয়াতো বহুতো ৱাইফাই অন কৰোঁ, কি কৰিম? কিন্তু আপুনি কৰিবও পাৰে। ইয়াৰ মাজত আপুনি কেনেকৈ কৰিব, VPN অন কৰিব লাগিব, আপোনালোকক ক'লোঁ। কিন্তু VPN আপুনি কেনেকৈ অন কৰিব, এইটো ভিডিঅ' যিটো চাই আছে, এই ভিডিঅ'টোত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। 50টামান লাইক পালে মই গম পাম, বা আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকৰ লাগে VPN কেনেকৈ ইউজ। মই সম্পূৰ্ণ জেনুইনভাৱে আপোনালোকক শিকাই দিম। লেপটপ, কম্পিউটাৰ, মোবাইলত কেনেকৈ আপোনালোকে VPN মানে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক আপোনালোকে কানেক্ট কৰিব পাৰে, মানে এক্টিভ কৰিব পাৰে আপোনাৰ কম্পিউটাৰত, আৰু আপোনাৰ কম্পিউটাৰ, আপোনাৰ লেপটপ, আপোনাৰ মোবাইল চিকিউৰ ৰাখিব পাৰে বিভিন্ন ধৰণৰ দুষ্টিচক্ৰ হেকাৰৰ পৰা। চ' আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম নতুন এটা ভিডিঅ' লৈ। মই আশা কৰিছোঁ VPNৰ ভিডিঅ' লৈ আপোনালোকৰ লগত লগ পাম। চ' বাই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।